মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু হালবাৰী পথৰ উধিয়াগুৰিত হালধীয়া দলিচা হালধীয়া এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটক লগতে স্থানীয় ৰাইজৰ বিস্তীৰ্ণ হালধীয়া দলিচাৰ মাজত এটা দম্পতীৰ কৃষি বিপ্লৱ দম্পতীটো ব্যস্ত হৈ পৰিছে হালধীয়া সেউজীয়াৰ মাজত চাৰিওফালে সৰিয়হৰ খেতি কৰা দম্পতীটোৱে বিচাৰিছে চৰকাৰৰ সহায় উল্লেখ্য মানাহ উদ্যান হালবাৰীৰ পথছোৱাত এতিয়া সুলভ হৈ পৰিছে এই দৃশ্যটো মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যিসকল পৰ্যটক অহা যোৱা কৰিছে তেওঁলোকে কিছু সময়ৰ বাবে ৰৈ এই দৃশ্যটো যেন নয়ন ভৰি চাইছে আমি এক প্ৰতিবেদন আগবঢ়াবলৈ বিচাৰিছো এই সুন্দৰ পৰিৱেশৰ সাংবাদিক লব কুমাৰ দাসে প্ৰস্তুত কৰিছে এই প্ৰতিবেদন বৰ্তমান উপস্থিত আছো বাক্সাৰ উধিয়াগুৰিত আৰু সহযোগে প্ৰথমে এটা দৃশ্য দেখুৱাবলৈ যত্ন কৰিম সহযোগে দেখুৱাব এয়া হৈছে উধিয়াগুৰিৰ এখন কৃষি পথাৰ যদি আপুনি বিশ্বঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ভবানীপুৰ হালবাৰী সংযোগী পথেৰে আহিছে তেনেহলে হালবাৰীৰ পৰা এই পথছোৱা আচলতে হালবাৰীৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথছোৱাৰ কাষে কাষে যিসমূহ পথাৰ আছে এই পথাৰত দেখিবলৈ পাব কেৱল হালধীয়া এয়া হালধীয়াৰ দলিচা আৰু আন এক দৃশ্য দেখুৱাবলৈ যত্ন কৰিম সহযোগে দেখুৱাব এয়া হৈছে এহাল দম্পতী উধিয়াগুৰি গাঁওখনৰে এহাল দম্পতীয়ে নিজৰ কৰ্মত নিয়োজিত হৈ আছে আৰু এই সৰিয়হৰে খেতি কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আছে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা কেতিয়াৰ পৰা খেতি কৰে আপুনি মইতো সৰু কালৰ পৰা ঘূৰি আছোঁ দেউতাৰ লগতে আজি বহুত বছৰ এইটো মানাহলৈ যোৱা পথ মানাহলৈ যায় মানাহলৈ যায় সেনে পশ্চিমেদি যায় আমাৰ এইফালেদি যাব পাৰে এনেকৈ গিলি আৰু গেমত পাব এই সময়ত আপুনি পথাৰখন দেখিছোঁ আমি হালধীয়া আৰু সেউজীয়া আপোনালোকৰ কৃষি কৰ্মৰ দ্বাৰা সুন্দৰ পৰিৱেশ আহি পৰিছে কেনেকুৱা অনুভৱ ভাল লাগে সুন্দৰ একটো এইটো ছিজন লৈ কথা তাৰমানে যিখিনি এতিয়া বৰ্তমান বেহৰৰ খেতি এতিয়া আৰু বতৰৰ লগত সুন্দৰ দেখা যায় আৰু আপোনাৰ কিমান বিঘা খেতি কৰিছে এইবাৰ মই 2.5 বিঘামান হ'ব এই অঞ্চলটোৰ প্ৰায়খিনি সৰিয়হ খেতি কৰে মানুহে কৰে কিছুমান বহুতখিনি কৰে ইয়াৰ দ্বাৰা আপোনাৰ ভালেখিনি উপাৰ্জন হয় নিশ্চয় উপাৰ্জনটো ঘৰৰখিনি নে খাৱাখিনি আৰু কেতিয়াবা আৰু অলপ চলপ বেছি হ'লে আৰু বেছি আছে আৰু কি খেতি কৰিছে খেতি এবাৰ কৰা নাই বেহৰখিনিয়ে কৰিছোঁ আৰু খাৱাৰ অলপমান আলু আৰু ৰহুন আৰু সেইখিনি আৰু আপুনি নিজে কৰে আপোনাৰ নিজে কৰোঁ বৌক দেখা পাইছোঁ বৌ ইয়াত আছে আমাৰ ঘৰৰ একেলগে লগ হৈ কাম কৰোঁ আৰু আমি পৰিয়াল কোন কোন পৰিয়াল আমাৰ 4টা ল'ৰা 1টা ছোৱালী 1টা এই যে খেতিসমূহ কৰি আছে চৰকাৰীভাৱে বিভাগীয় কৰ্তৃপক্ষই কিবা সহযোগ কৰিছে নাই বৰ্তমান নাই যদি কৰে হয়তো আপোনালোকে আৰু উদ্যম পাব কাম কৰিবলৈ সেনে আমাৰ লাগে বৰ্তমান সেই কলি মাহৰ কাৰণে সেই চৰকাৰৰ পালে এতিয়া কিবা পানী ব্যৱস্থা হ'লে ভাল হয় আৰু মানে সুবিধা কি পায় পানী ব্যৱস্থা নাই নেকি পানী ব্যৱস্থা নাই বৰ্তমান এই বাৰিষা দিনো হয় গেমৰ পৰা পানী আহে সেইটো এতিয়া আমি ধানৰ খেতি কৰোঁ এতিয়া এই কলি মাহত নহয় আৰু এই সৰিয়হসমূহ বজাৰলৈ লৈ যায় এইটো হেৰি আমি হালবাৰী বজাৰ আৰু বাছবাৰী আনন্দ সেইখিনি ওচৰ হয় উপযুক্ত দাম পায়নে নাপায় উপযুক্ত ছিজনত যিখিনি দাম হয় সেইখিনি আমি পাওঁ আৰু বাকী আৰু ইয়াৰ আৰু ওপৰত পাম হয় আচলতে মানাহ ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে প্ৰাকৃতিক ৰম্যভূমি বুলি ক'ব লাগিব আৰু এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলসমূহৰ পথাৰসমূহো এতিয়া প্ৰকৃতিৰ ৰম্যভূমি বুলি ক'ব লাগিব কিয়নো কেৱল হালধীয়াৰ দলিচা আৰু সেউজীয়া হালধীয়া আৰু সেউজীয়াৰে ভৰি পৰিছে এই হালবাৰী মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথাৰসমূহ যাৰ বাবে আচলতে যিকোনো পৰ্যটকৰে দৃষ্টি আকৰ্ষণ কৰে সহযোগে দেখুৱাই আছে এয়া হৈছে উধিয়াগুৰি গাঁৱৰ এটা পৰিয়ালৰ খেতিডৰা আমি দৃশ্য দেখুৱাই আছোঁ আৰু তেনেদৰে এহাল দম্পতী আচলতে পৰিয়ালটো পোহপাল দিয়াৰ বাবে এইসমূহ খেতি কৰে আৰু এইসমূহ খেতি উচিত সময়ত তেওঁলোকে বজাৰত বিক্ৰী কৰে হালবাৰী বজাৰ আনন্দ বজাৰ বাহবাৰী বজাৰ তেনেকুৱা বজাৰসমূহত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আছে আমিও আশা কৰিম তেওঁলোকৰ পৰিয়ালটো এনেদৰে খেতিৰ জৰিয়তে পৰিয়ালটো পোহপাল দিয়ক আৰু যদি চৰকাৰীভাৱে সম্ভৱ হয় তেওঁলোকক কিছু সহায় সহযোগিতা আগবঢ়াওক পানী যোগানৰ ব্যৱস্থা কৰক হালবাৰীৰ পৰা মই লব কুমাৰ দাস ND24